Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই আজি যাব ওলাইছোঁ বহুত দিনৰ মূৰত ফেন্সি বজাৰ বহুত দিন বুলিয়ে ক'ব লাগিব কেইদিনমান যোৱা হোৱা নাছিল টাইমে উলিয়াব পৰা নাছিলোঁ সেইকাৰণে আজি ভাবিলোঁ যাওঁ এবাৰ তো আপোনালোকক আজি দেখাই থাকিম মই কি কৰোঁ বা ক'ত যাওঁ তো চাই থাকিব ভিডিঅ'টো আগলৈ या पूरा रेडी হৈ ললো এইটো ডেনিম জ্যাকেটটো পিন্ধি ললো কাৰণ অলপ ঠাণ্ডা পৰি আছে আজি হয়তো অলপ ঠাণ্ডা লাগিব পাৰে আৰু বেছি ডাঠ জ্যাকেট পিন্ধিলেও গৰম লাগি যায় বাহিৰত গলে তো এয়া পিন্ধি আজি ৰেডি হৈ ললো মানে পান বজাৰ আহিব লগা হ'ল মানে অলপ মেডিচিন নিব লগা আছিল সেইখিনি লৈ ললো এতিয়া যাও আৰু ফেন্সি ফেন্সিত সোমায়ে এয়া প্ৰথমতে গৈ আছোঁ মছজিদ গলিৰ ফালে ইয়াত অনবৰতে ভিৰ দেখাই যায় মানে ইয়াত কাপোৰৰ বাহিৰে বাকী ব্যৱহাৰ কৰিব পৰা সকলো বস্তুৱে প্ৰায় ইয়াতে পোৱা যায় বিশেষকৈ চেণ্ডেল আৰু বেগৰ কাৰণে ইয়াতে ফেমাছ হয় মানে এই জেগাটো Dora, dipinde itu gama, dipinde. Ini kok type of pin bos aja. Kalau alam thaka. Ini itu logo itu. Ini price কিমান itu? 450. 450. और की कलर আছে নি itu? कलर सबका अलग अलग है ये अलग चीज़ है ये भी 450 का ये भी 450 का ये भी सब 450 का itu कलर की আছে itu? कलर नहीं मिलेगा कलर में ये देख रहे हैं ये दूसरा डिज़ाइन है ये दूसरा डिज़ाइन है सबका अलग अलग डिज़ाइन है ठीक है itu size तो कितना 38 होगा ইয়াত লৈ ললো অলপ কিবা কিবি ইয়াত বিলটো কৰিব দিছোঁ আৰু কি ললো সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'টোত দেখাই দিম এতিয়া গৈ আছোঁ সংগীতাত তাত কিবা অলপ মেকআপৰ বস্তু ল'ব লগা আছে এয়া আহি পালোঁ সংগীতাত লাইট স্কিনৰ কাৰণে দিছে না নন দিয়া না কি চাবা তো এই অন্য ৰত্ন বস্তু দিয়া এতিয়া গৈ আছোঁ শপ মাৰ্কেটত তাতো অলপ কিবা কিবি সৰু সুৰা বস্তু বজাৰ কৰিবলগীয়া আছে সেইখিনি লৈ লওঁ ইয়াৰ পৰাই হৈ গ'ল লোৱা এতিয়া ব্লক এচি মাৰ্কেটৰ ফালে যাওঁ ইয়াত আহি লিপষ্টিকৰ সেট চোৱা আৰম্ভ কৰি দিলোঁ
আৰু কি এইকেইটা নেকি লিপষ্টিক এইটো? ল'লোঁ কি ব্ৰেণ্ডৰ বেলেগৰ নাই ল'লোঁ নেকি? সেইটো আপোনালোকক মই পিছত দেখুৱাই দিম ভালদৰে এইটো না এইটো অৰেঞ্জ টাইপ ৰেড নেকি এইটো এইটো অৰেঞ্জ টাইপ ৰেড ইয়াত মানে হৈ গ'ল লিপষ্টিকটো ল'বলগীয়া আছিলে ইয়াত লৈ ল'লোঁ আৰু এতিয়া ফুটপাথত কি আছে চাই যাওঁ ব'লক অলপ আৰু বেলেগ নাই নেকি চিলভাৰ জুৱেল মানে চকৰ টাইপৰ অলপ লওঁ এইটো কিমান এটাই কৈছোঁ আপোনাক 100 ক'লোঁ আপুনি সেইটো বাদ দিয়ক 120 কৈছোঁ বহুত ডাঙৰ ডাঙৰ বেছিয়ে ডাঙৰ ইমান বেছি ডাঙৰো নহয় ন নাই বেছি ডাঙৰ এইযোৰ মোৰ বিৰাট বেছি ভাল লাগিছিল কালাৰটো বিৰাট ধুনীয়া মানে অলপ চিলভাৰ গ্ৰে টাইপৰ কালাৰ হয় মানে কিন্তু মোৰ কপাল বেয়া এইটো মোৰ কাণত নহয় এইটোৰ কি কালাৰ আছে এইটোৰ পাইটি এইটো কি এইটো গ্ৰীণ আছে এনেকুৱা সৰু টাইপৰ কি আছে ন বা এনেকুৱা টাইপৰ এইটো ৰেড হ'ব এইটো ব্লেক আছে নেকি এইটো ব্লু হয় बाबू एक कप चाय देने के लिए बोला है ना कितने बार बोलना पड़ेगा तुमको आधा कप चाय दीजिए एक कप चाय दिया সৰস্বতী পূজাৰ ভিৰ ইয়াত অলপ কিবা খাই লওঁ ৰ'ব এয়া আহি গ'ল আমাৰ খাদ্য ইমান খোজকাঢ়িলোঁ ভোক লাগি গৈছে চ' অলপ খাই লওঁ এয়া এই হ'ল এগ ফ্ৰাইড ৰাইচ
হৈ গ'ল ফেঞ্চিত যি বজাৰ কৰিবলগীয়া আছিল সেইখিনি হৈ গ'ল সৰু সৰু বস্তু আছিল মানে কাপোৰৰ বজাৰ নহয় আজি কেইটামান সৰু সৰু বস্তু ল'বলগীয়া আছিলে সেইখিনি লৈ ল'লোঁ আপোনালোকক মই দেখুৱাই দিম পিছত কি কি লোৱা হ'ল সেইটো গোটেইখিনি মই শ্বেয়াৰ কৰি দিম আৰু এতিয়া আছোঁ মই পাণবজাৰৰ পাৰ্কিঙত মানে য'ত আমি গাড়ী পাৰ্কিং কৰিছিলোঁ তাত আহি মানে মই গাড়ীত বহি আছোঁ দাদাজনে কিবা আনিব গৈছে আৰু ভাইটিও আহি আছে সি গৈছিল চিটি চেণ্টাৰত তাত তাৰ কিবা কাম আছিল চ' সি গৈছিল তাকো ৰখি আছোঁ সি আহিলে আৰু এতিয়া ঘৰত যাম আৰু আজি মালিগাঁওখন পুৰা একদম লাইটেৰে সজাই থৈছে আমি ভবাই নাছিলোঁ কিহৰ কাৰণে মানে ভাবি পোৱা নাছিলোঁ তাৰপিছতহে গম পালোঁ মানে আজি হেমন্ত বিশ্ব শৰ্মাৰ জন্মদিন এইকাৰণে এয়া চব সজাই থৈছে চাৰিওপিনে লাইট একদম আৰু পুৰা চেলিব্ৰেট কৰিছে এয়া আদাবাৰীৰ মছজিদৰ কাষত থকা বিৰিয়ানী চেণ্টাৰটো ইয়াত বিৰাট ভাল লাগে বিৰিয়ানী খাই চ' ভাবিলোঁ অলপ পেকিং কৰি লৈ যাওঁ চ' ইয়াতে कितना है 480 का हो गया सर ये सर जी को तो डबल कैरी करना करके तो डबल ना ये पैक करके इनको दो नाम को दे दीजिए कितना कर दो फुल कितना हाफ कर ये वाला 2 केजी सर जी का আহি পালোঁ এতিয়া ঘৰ দেৰিয়ে হ'ল অলপ মানে আৰু আজি বিৰাট ঠাণ্ডা পৰিছে বাহিৰত মানে বৰষুণ দিছে অলপ অলপ আৰু বতাহটোও বহুত দি আছে বিৰাট ঠাণ্ডা লাগিছে তো আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই